हेलो फ्रेंड्स, आज আমি কথা পাতিম যে এখন ট্ৰেইনৰ দাম কিমান হয় বা ইয়াক কিনিবলৈ কিমান খৰচা কিমান টকাৰ প্ৰয়োজন। বলক আমি এই ভিডিঅ'টো চাওঁ অলপ ভালদৰে আৰু জানো আহক এখন ট্ৰেইনৰ দাম কিমান আৰু টোটেল কিমান খৰচা হ'ব। বলক এই ভিডিঅ'টো সো প্ৰথমতে আমি জানো যে ট্ৰেইন কেই প্ৰকাৰৰ সেই বিষয়ে আমি জানি ল'ম। আপোনাৰ মনত এটা প্ৰশ্ন যে এখন ট্ৰেইন কিনিবলৈ কিমান খৰচা হয় না নহয়, তো বলক ভিডিঅ'টো শেষলৈ চাই থাকক। তো ট্ৰেইন দুই প্ৰকাৰৰ হয়, এটা হ'ল ব্লু কোচ আৰু এটা হ'ল ৰেড কোচ। আপুনি ইয়াক সৰু কালৰ পৰা চাই আহিছে। ব্লু কোচক টেকনিকেলি ICF কোচ বুলি কয় আৰু ৰেড কোচক LHB কোচ বুলি কয়। ICF পুৰণা যুগৰ কোচ হয় আৰু LHB নতুন যুগৰ কোচ হয়। ICF চলাৰ সময়ত বহুত সাউণ্ড কৰে 100 ডেচিবেলত আৰু LHB চলাৰ সময়ত বহুত কম সাউণ্ড কৰে 60 ডেচিবেলত আৰু যাত্ৰীসকলৰ এক্সপিৰিয়েঞ্চ ভালে থাকে। ICF 120 পৰা 140 কিলোমিটাৰ স্পীডত চলে আৰু LHB 160 পৰা 200 কিলোমিটাৰ স্পীডত চলে। পুৰণা ব্লু ট্ৰেইনছ বা ICFত এয়াৰ ব্ৰেক থাকে আৰু নতুন LHB ট্ৰেইনত ডিস্ক ব্ৰেক থাকে। সেইকাৰণে ৰাজধানী এক্সপ্ৰেছবোৰ ব্ৰেক মাৰিলে জেগাত ৰখি যায়। পুৰণা ব্লু ট্ৰেইন বা ICF কোচৰ জেনেৰেল কোচৰ দাম 72 লাখ টকাৰ হয়। স্লিপাৰ কোচৰ দাম 80 লাখ টকাৰ হয়। থাৰ্ড AC কোচৰ দাম 1.5 কোটি টকাৰ হয় আৰু নতুন LHB কোচত স্লিপাৰ কোচৰ দাম 1.68 লাখ। AC থাৰ্ড মানে AC 3 টায়াৰ কোচৰ দাম 2.30 লাখ আৰু AC 1 টায়াৰ কোচৰ দাম 2.2 কৰোৰ মানে 2.20 লাখ আৰু AC 2 টায়াৰ কোচৰ দাম 2.20 লাখ টকাৰ হয়। আৰু এখন ট্ৰেইনত ইঞ্জিনৰ সৈতে 15 পৰা 20টা কোচ থাকে। 15 পৰা 20টা কোচ থাকে এখন ইঞ্জিনত। এখন ইঞ্জিনৰ সৈতে 15টা বা 20টা কোচ থাকে আৰু এখন ৰেলৱে ইঞ্জিনৰ দাম 12 পৰা 18 কোটি টকালৈকে হ'ব পাৰে। হয়, আপুনি নিশ্চয় শুনিছে 12 পৰা 18 কোটি টকাৰ এখন ইঞ্জিনৰ দাম 12 পৰা 18 কোটি টকাৰ ভিতৰত হ'ব এখন ইঞ্জিনৰ দাম। সো মেইনলি টোটেল কষ্ট ব্লু ট্ৰেইনৰ বা ICF ট্ৰেইনৰ দাম মুঠ যিখন আপোনালোকে যিখন ব্লু কালাৰ আকাশী কালাৰ যিখন ট্ৰেইন দেখা পাইছে, এইখন ট্ৰেইন এই আকাশী কালাৰ ট্ৰেইনখনৰ মুঠ টোটেল খৰচা কিনিবলৈ আপোনাৰ 35ৰ পৰা 40 কোটিৰ ভিতৰত হয়। 35ৰ পৰা 40 কোটি, ভাবক 35ৰ পৰা 40 কোটি ভিতৰত এই ব্লু ট্ৰেইন বা ICF ট্ৰেইনখন কিনিবলৈ পোৱা যায়। 35ৰ পৰা 40 কোটিৰ ভিতৰত। আপোনাৰ তাত যদি 35 কোটি আছে বা 40 কোটি আছে তেনেহ'লে আপুনি এই আকাশী কালাৰ যিখন ট্ৰেইন আছে, ৰেলগাড়ী আছে, সেইখন আপুনি কিনিবলৈ সক্ষম হ'ব। আৰু যিখন নতুন LHB
যেটো ৰেড কালাৰ আমি যে ৰেড কালাৰ ৰঙা কালাৰ গাড়ী দেখা পাওঁ এইখন ৰেড কালাৰ দেখিছে নহয় আপুনি এই ৰেড কালাৰ ট্ৰেইনখনৰ দাম মুঠ ট্ৰেইনখনৰ দাম যিমান কোচ আছে আপোনাৰ ইঞ্জিনৰ দাম লৈ কেনে টোটেল 50 পৰা 60 কোটি টকাৰ ভিতৰত হ'ব আকৌ কৈছো 50 কোটিৰ পৰা 60 কোটি টকাৰ ভিতৰত হ'ব সেই LHB কোচৰ দাম ৰঙা কালাৰ যিখন ট্ৰেইন আছে সেইখনৰ দাম হ'ব টোটেল মুঠ খৰচা হ'ব 50 পৰা 60 কোটিৰ ভিতৰত আৰু এটা মনত ৰখা কথা বহুতে কোচক বগী বুলি কয় একচুয়ালি ইয়াক আমি কোচ বুলি ক'ব লাগে চকাৰ ওপৰত থকা সেটটোকহে বগী বুলি কয় বহুতে নাজানে সেই কাৰণে কোচক বগী বুলিহে কয় আমি বগীতে বহি যাব নোৱাৰো আমি কোচতে বহি যাব পাৰিম সো ফ্ৰেন্ডস আজি আমি এই ভিডিওটোত গম পালো যে এখন আকাশী কালাৰ ট্ৰেইনত যাম যিখন ব্লু ট্ৰেইন বুলি কয় ব্লু ট্ৰেইন বা ICF ট্ৰেইনখনৰ দাম এই ভিডিওটোত আমি গম পালো টোটেল আৰু যেটো ৰাজধানী এক্সপ্ৰেছৰ দাম টোটেল আমি গম পালো কিমান কোটি টকা টোটেল ইঞ্জিনৰ সৈতে 50 পৰা 60 কোটি টকাত পোৱা যায় আমাৰ এই ৰাজধানী এক্সপ্ৰেছখন সো আমি গম পালো এই ভিডিওটোত এনে ধৰণৰ ভিডিও পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে আমি নতুন ভিডিও আপডেট দিলে যাতে আপুনি পাই যায় লগতে আৰু ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব লাইক কৰিব মুঠতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকক